नमस्कार मोर नाम सानराइज दैमारी मोर गाँव निसबालिस्टा पिओ आम्बागाव डिस्ट्रिक्ट उदालगुरि स्टेट आसाम बिटिआर मैं एक कोकोआ प्लेन्टो 2019 मैं लगाइसे लगा 15 माह पिछते फुल तोरा आरम्भ होइसे फुल परा 4 माह जेतिया हय फलटो पकाय होइसे आरो माटी जुदि फल हय 18 माह লাগিব माटी जुदि अलप टान बिया 2.5 माह 20 माह এই গছটো বছৰত 3 বাৰ দিছে আৰু এটা গছ প্ৰথমতে 8 কেজি 9 কেজি এনেকা ফল দিছে যেতিয়া গছটো অলপ মেচুৰ হয় না এটা গছ বছৰত 60 70 কেজি আৰামছে দিছে এনে মার্কেটত কি দাম চলি থাকে আপুনি মার্কেটও আপ ডাউন চলে বৰ্তমান পার কেজি 60 70 80 90 এনেকা চলি আছো মোটামুটি আপনি কিমান ডাল লগাইছিলে আপোনাৰ ঘৰত প্ৰথমতে 170 লগাইছে তো আপনি 170 ডাল লগাৰ পিছত আপনি এক বছৰতে কিমান মান অনুমান লামসাম কিমান টকা লাভ কৰিলে বছৰত 1L প্লাস হৈছে বৰ্তমান এই ফল লোৱা বহুত বেপাৰী আছে নতুন নতুন মার্কেট টেনশন নাই গুৱাহাটী সন্নাপুৰত এটা ফ্যাক্টরি আছে তিনসুকিয়াত এটা ফ্যাক্টরি আছে আৰু এপ্ৰিল 29 আমাৰ গুৱাহাটী সন্নাপুৰত কোকোৱা ফ্যাক্টরি ম্যানেজাৰ আহিছে এই গছতে ভিডিও লৈছে আৰু আমাৰ গাঁৱত ট্ৰেনিং দিবা কাৰণে আহিছে উদালগুৰি জিলাত আপনি প্ৰথম নেকি উদালগুৰি জিলা আমাৰ লগৰীয়া আছে 10 জন 12 জন এনে এই ফলটো লগোৱা ক্ষেত্ৰত আপনি প্ৰথম নেকি এটো গাঁৱত আমাৰ এৰিয়া মই প্ৰথম এটো লগা পিছত মই বহুত যেতিয়া ফল পাইছি না মই মনত বহুত শান্তি পাইছে আৰু যেতিয়া ফলটো পকা হৈছে মই বহুত ইন্টারেস্ট লাগিছে আৰু মই এটো বিক্রি কৰি মই আৰামছে মোৰ ঘৰটো ফাইনান্সিয়ালি মদত পাইছে মই যেতিয়া এই কস পৰা প্ৰডাকশনটো পাইছি না মই মনত এটা থট আহিছে এটো মোৰ নিজৰ লোকালে ভাল নহয় এই কাৰণ এই চিন্তাটো মই 2023 বেলে পৰা ফুলি আনি বিক্রি কৰিছে সবতে লোকালে সবতে উন্নতি হ'ব ফাইনান্সিয়ালি অ্যাসিস্ট্যান্ট হ'ব আৰু এটো গছ তামুল ভিতৰতে হয় আৰু ৰাবাৰ ভিতৰতে হয় এনে কিমান মান ডিসটেন্সত লগাব লাগে এটো ডিসটেন্সটো 10 ফিট পৰা স্টার্ট 15 16 মাটিটো বালু মাটি আৰু মাথা মাটি দুইটাইতে হয় যেতিয়া উইন্টার সিজন আহে পানী দিব লাগিব নহলে ভিতৰত কুটিটো বিয়া হয় পানী দিলে কুটিটো ঠিকে থাকে এটা আপনি কি দামত বিক্রি কৰি আছে ফুলিটো বৰ্তমান 40 रुपीसত আছে 45 আছে আৰু 50ত আছে এনে কিমান মান অনুমান এক বিঘাত কিমান মান লাগা হয় এক বিঘা মোটামুটি 80 পৰা 120 যিবিলাক এটো লগাই যি এডভাইস লাগিব মই দিম এ টু জেড আমাৰ ট্ৰেনিং আছে চিন্তা কৰিব নালাগে আপোনাৰ প্ৰবলেম মই সলভ কৰিম যিবিলাক যেনিবা ফুলি বিচাৰে আমাৰ যোগাযোগ কৰি আমাৰ উদালগুৰিৰ কাৰণে মই সাপ্লাই কৰিব আৰু বেলেগ দৃষ্টিৰ পৰা আহে আপুনি বেলেগ দৃষ্টিৰ পৰা যদি ফুলি বিচাৰে আমাৰ আহিব লাগিব বৰ্তমান ফুলি এভেইলেবল আছে মই 6টা জায়গাত ব্ৰাঞ্চ বনাইছে যদি আপোনাক কন্টাক্ট কৰিব বিচাৰে মোবাইল নম্বৰটো মোৰ কন্টাক্ট নম্বৰটো 6900377032 এই নম্বৰত কন্টাক্ট কৰিলে মই ৰিসিভ কৰিব লাষ্টলি আপোনাৰ এড্ৰেছটো কৈ দিব মোৰ গাঁও নিসবালিস্টা পিও আম্বাগাঁও ডিস্ট্রিক্ট উদালগুৰি স্টেট আসাম বিটিআর ল্যান্ডমার্ক আপনার কাকতে কিবা আছে নেকি যদি আহিবে কোনবা নতুন মানুহ যদি আহে আপুনি হাইওয়ে আম্বাগাঁও এ নিসপালে আহিলে নিসবালিস্টা আহিলে আম্বাগাঁও পৰা আহে আৰু আম্বাগাঁও দক্ষিণ সাইডত ৰাস্তা আছে ইফালে আহিবা লাগিব আৰু এটা আরসিসি তলং পাব এটো আমাৰ গাঁও তাৰ ওচৰত কিবা আছে ল্যান্ডমার্ক গির্জাঘৰ কিবা ঘৰ আছে নেকি ডাঙৰ ওচৰতে গিৰ্জাঘৰ আছে গিৰ্জাঘৰ দক্ষিণ সাইডত ৰাস্তা আছে পূব সাইডত আহিবা এফালে আহিবা লাগিব মোৰ ঘৰত